এক্সকিউজ মি কি হল বে মোৰ কলিজা তোৰ বাবে পাগল ৰে যেতিয়াবা দেখিছো তোমাকে পাগল হৈ গৈছো মই ইমানে মিছা কথা কোৱা নাই মানি ল মোক তই নিজৰ কৰি ল এক্সকিউজ মি কিনো মোৰ আগৰ পৰা বয়ফ্ৰেণ্ড আছে ৰে ক'ত আছে ঐ মোৰ জনী ঐ বিচাৰি ফুৰিছো তাকে ঐ ধনী ঘৰৰ এজনী হ'ব লাগে তাই মোৰ হ'ব ভৈনী লাইফটো হ'ব জিংঘালালা ৰে এক্সকিউজ মি কি কোৱা বে মোৰ কলিজা তোৰ বাবে পাগল ৰে প্ৰথম দেখিলো বাছ ষ্টেণ্ডত তেতিয়াই পৰিলো তোৰ প্ৰেমত তোৰ বিনা জীৱন অধুৰা ৰে তই হৈ জানা মোৰ ৰাণী ৰে এক্সকিউজ মি কিনো মই আগৰ পৰা বিয়া পাতা ৰে মোৰ হাজবেণ্ডে দেখিলে তোক ধুবৰে জলিয়া পাত তই পলা বিচাৰি বিচাৰি হ'ব তোৰ খাইছো ৰে আছেনো ক'ত ঐ মোৰ জনী ৰে এক্সকিউজ মি কি হ'ল বে মোৰ কলিজা তোৰ বাবে পাগল ৰে প্ৰথম দেখিলো তোক মই থিয়েটাৰত তাৰপিছতে মই পৰি গলো তোৰ প্ৰেমত বিশ্বাস কৰ কোৱা নাই মিছা তই বনি যা মোৰ জীৱনৰ এক হিস্সা এক্সকিউজ মি কিনো মই দুটাৰ পোৱালি মাৰে কালাৰ ৰঙৰ লগত একো কথা নাই জাষ্ট হ'ব লাগে তাই মালদাৰ জীৱনত পইচা লাগে ৰে ৰঙৰ লগত একো ভেদা নাই হ'ব লাগে ধনী ঘৰৰ লখিমী তাৰ পইচা মই উৰাম ৰে বিন্দাছকে মই এনজয় কৰিম ৰে এক্সকিউজ মি কি কথা কোৱা না ৰে মোৰ কলিজা তোৰ বাবে পাগল ৰে প্ৰথম দেখিছো তোক মই ৰেষ্টুৰেণ্টত তেতিয়া পাই তই ৰখিলি মোৰ মনত তই তো মানি জানা ৰে বনি জানা মোৰ পিয়া ৰে এক্সকিউজ মি কিনো মই হমে তোৰ ৰে মোক লাগে তোৰ দৰে পিয়া ৰে ভিডিঅ'টো যদি চাই ভাল লাগিছে লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব এণ্ড চাইডত থকা ঘণ্টাটো বজাই দিব।